ৰূপচিকাইকটো মই কালি 10 টকাহে দিম বুলি কৈছিলোঁ। খুচুৰা নাই ককা, কাইলৈ লৈ যাবি দে। তই মোৰ কথা শুনিলি নে? মইতো সেইটো পইচা মই দিলোঁ। এতিয়া ককাই ভাড়াই লৈছে এয়া দাৱনালটো দে খোজ গৈ পইচা মোক কিয় খুজিছ? তই মোক কৈ টেঙা এটা আনি দিলেহে মই পইচা দিম। হয় নেকি? তই এতিয়া ক'ত যাবি মানে? তই যে ইমান উৎপাতকৈ যে মোক পইচা খুজিছ, তই ক'ত যাবি? কি কৰিবি গৈ লং জাপত গৈ? লং জাপ গৈছে সেইদিনাখন পৰা মানে চাকৰি পঢ়িবলৈ ল'ৰানিম অকলে আনিব নোৱাৰে যাব লাগে বুলি। হ'লেও মই তোক ফালে বহুত বেয়া পাইছে দেই। ওচৰৰ মানুহক টেঙা এটা নিদিয়, পইচা দিম বুলি ক'লেও নিদিয়। টেঙাটো আৰু চাবিচোন মই মৰিলেও তোক ভূত হৈ পেলাই মই টেঙা খুজিমহি। সপোন পৰাই দেখা পাব এইটো কোন বুলি ভাবিবি যে সপোন পৰা? সপোন মানে তোৰফালে দেখি হ'ব এই কচুৰ ওপৰত উঠি আছে টেঙা পাৰিছে বুলি। মই কচু গুটি থৈ দিছোঁ, বেপাৰীৰ পৰা মাছ ৰাখিম। মই বিলাহীয়ে সৈতে বেয়া পাওঁ। এতিয়া ঔটেঙা কচু গুটি মাছ খাবলৈতো মন যায়, হ'লেতো নেপালে ক'ত পাম? তোৰ ঘৰত আছে। ঘৰতো আছে। তই মোক কিয় আনি নিদিয়? তোক কি মই ঠগো নেকি? তোক কালি 10 টকা ভাই কৃষ্ণক পঠাই দে, হৈ যায়। তোৰ ঘৰৰ মানুহবোৰ পেং 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 কৰিবলৈ। তোৰ মাইকী ফালে বাৰু পেং পেং নকৰে। এই ল'ৰা ছোৱালী এইয়া হেৰি নাতিনীয়েহঁতে ইমান কথা ক'ব নালাগে, ক'বলৈ জিভাহে কিবা হেৰি হৈছে। এতিয়া কি খালি ঘৰত? চাহ খাবি? চাহ খাবি? মদৰ খালে? মদৰহে খালে। মই লাল চাহ বনাই দিম। গাখীৰ চাহ নাখা? লাল চাহো নাখা? খাই দিছোঁ আৰু কিমান ভাত ভাত খালি নে নাই? থাকিব নেকি? ভাত খালি নে নাই? ভাতটো খালেই কানাম এতিয়া দোকান যাম কিনিম। কালি মই দি পঠিয়া চাধা পাতটো গোটেইটো খালি? আৰে অকলে খোৱা নহয়তো, বোৱাৰীও খায় আৰু আধি মানুহো খাই দিলে ভুজিৰ পৰা পকাই। মই মোক ক'ব নালাগে দে যাম আৰু।